বন্ধুসকল, আজি পুনৰ এক নতুন আখ্যান লৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ। বিষ্ণু পুৰাণৰ এই আখ্যান ভাগ ইমানেই পবিত্ৰ যে যি এবাৰলৈ হ'লেও এই আখ্যান শ্ৰৱণ কৰে তেওঁৰ সমস্ত পাপ ক্ষয় হয়। ভাগৱতৰ সপ্তাহ শ্ৰৱণৰ মহিমা প্ৰকাশিত এই আখ্যান শ্ৰৱণ আৰু মনন কৰাৰ ফলত তৎক্ষণাৎ ভাগৱতৰ প্ৰতি শ্ৰদ্ধা ভক্তি বাঢ়ি পৰম ব্ৰহ্ম কৃষ্ণৰ প্ৰতি সপ্ৰেম ভক্তি জাগ্ৰত হয়। বন্ধুসকল, এতিয়া আমি এই আখ্যান ভাগ কওঁ শুনক। পূৰ্বকালত দক্ষিণ ভাৰতৰ তুংগভদ্ৰা নদীৰ কাষৰ এখন নগৰত আত্মদেৱ নামৰ এজন বেদজ্ঞ সদাচাৰী আৰু ধনী ব্ৰাহ্মণে বাস কৰিছিল আৰু তেওঁৰ ধুন্ধুলি নামৰ এগৰাকী সুন্দৰী পত্নী আছিল। ধুন্ধুলি কৰ্মপটু আছিল যদিও বৰ কৃপণ আৰু দন্দুৰী স্বভাৱৰ আছিল। ভোগবিলাসৰ সকলো বস্তু তেওঁলোকৰ আছিল যদিও কোনো সন্তান নথকাৰ বাবে তেওঁলোকৰ মনত অকণো সুখ শান্তি নাছিল। সকলো ধৰ্ম কৰ্ম কৰিও সন্তানৰ মুখ নেদেখাত মনৰ দুখত আত্মদেৱে এদিন ঘৰ এৰি বনলৈ ওলাই গ'ল। বনত তেওঁ এজন সন্ন্যাসীক দেখা পাই সন্ন্যাসীৰ আগত তেওঁৰ সমস্ত দুখৰ কথা বিৱৰি ক'লে আৰু সন্ন্যাসীৰ পৰা সন্তান হোৱাৰ আশীৰ্বাদ বিচাৰিলে। সন্ন্যাসীৰ আত্মদেৱৰ প্ৰতি দয়াভাৱ উপজাত তেওঁ ধ্যানৰ যোগেৰে আত্মদেৱৰ বিষয়ে জানি ক'লে যে প্ৰাৰব্ধ কৰ্মৰ ফলস্বৰূপে ব্ৰাহ্মণ 7 জন্মলৈ অপুত্ৰ হৈ থাকিব লাগিব। কিন্তু তেতিয়াও ব্ৰাহ্মণ আকুগোজ হৈ সন্ন্যাসীৰ পৰা পুত্ৰ সন্তানৰ আশীৰ্বাদ বিচাৰিলে, অন্যথা তেওঁ আত্মহত্যা কৰিম বুলি ক'লে। উপায় নাপাই সন্ন্যাসীয়ে এটা ঐশ্বৰিক শক্তিসম্পন্ন ফল ব্ৰাহ্মণৰ হাতত দি ক'লে যে এই ফল খোৱালে তোমাৰ পত্নী গৰ্ভৱতী হ'ব। কিন্তু পুত্ৰ জন্ম নোহোৱালৈকে পত্নীয়ে দিনত মাত্ৰ এসাঁজে খাই সত্যত থাকি নীতি নিয়মৰ মাজেৰে চলিব লাগিব। ফলটো পাই ব্ৰাহ্মণে আনন্দ মনেৰে ঘৰলৈ গৈ পত্নীৰ হাতত ফলটো দি নীতি নিয়মকে ধৰি সকলো কথা বিৱৰি ক'লে। ব্ৰাহ্মণৰ কথা শুনি ব্ৰাহ্মণীয়ে ভাবিলে যে এই ফল খালে মই বহু নিয়ম পালন কৰিব লাগিব। গৰ্ভধাৰণতো কষ্ট হোৱাৰ লগতে সন্তানৰ লালন পালনতো বৰ কষ্ট হ'ব আৰু মই শুকাই খিনাই যাম। এই বুলি ভাবি ব্ৰাহ্মণীয়ে ফলটো নাখালে আৰু ব্ৰাহ্মণে সোধাত মিছাকৈ খালোঁ বুলি ক'লে। তেনেতে এদিন ব্ৰাহ্মণীৰ ভনীয়েক তেওঁলোকৰ ঘৰলৈ অহাত ব্ৰাহ্মণীয়ে ভনীয়েকক সমস্ত কথা বিৱৰি ক'লে। তেতিয়া ভনীয়েকে ব্ৰাহ্মণীক ক'লে যে তেওঁৰ গৰ্ভত এটা সন্তান হৈছে আৰু সেই সন্তান তেওঁ ব্ৰাহ্মণীক দিব। বিনিময়ত ভনীয়েকে বায়েকৰ পৰা নিজৰ স্বামীৰ কাৰণে কিছু ধন বিচাৰিলে আৰু সন্তানটো লালন পালন কৰিবলৈ তেওঁ সদায় ব্ৰাহ্মণীৰ ঘৰলৈ আহিম বুলি প্ৰতিশ্ৰুতি দিলে। ভনীয়েকে সন্ন্যাসী প্ৰদত্ত ফলটো ঘৰৰ গৰু এজনীক খুৱাই প্ৰমাণ চাবলৈ বায়েকক বুদ্ধি দিলে আৰু বায়েকেও সেইমতে কৰিলে। যথাসময়ত ভনীয়েকৰ পুত্ৰ হোৱাত তেওঁৰ স্বামীয়ে সেই পুত্ৰ সন্তান মনে মনে আহি ধুন্দুলিক দি গ'লহি। আত্মদেৱ ব্ৰাহ্মণে ধুন্দুলিৰ পুত্ৰ হোৱা বুলি জানিব পাৰি আনন্দতে দান দক্ষিণা দি নীতি নিয়ম কৰিলে আৰু ধুন্দুলিৰ পুত্ৰ বুলি তাৰ নাম ধুন্দুকাৰী ৰাখিলে। ধুন্দুকাৰীৰ জন্মৰ 3 মাহৰ পাছত ফলটো খোৱা গৰুজনীৰো মানুহৰ আকৃতিৰ এটা শিশু জন্ম হ'ল। শিশুটোৰ কাণ দুখন গৰুৰ দৰে থিয় হোৱাৰ কাৰণে ব্ৰাহ্মণে তাৰ নাম গোকৰ্ণ ৰাখিলে। সময় বাগৰাৰ লগে লগে দুয়োটা শিশুৱে আহি যৌৱনত ভৰি দিলেহি। গোকৰ্ণ এজন বিদ্বান আৰু জ্ঞানী পুৰুষ হোৱাৰ বিপৰীতে ধুন্দুকাৰী অতি দুষ্ট প্ৰকৃতিৰ হ'ল।
সি ব্ৰাহ্মণৰ সকলো সদাচাৰ এৰি অপবিত্ৰ বস্তু ভক্ষণ কৰাৰ লগতে চুৰি ডকাইতি বেশ্যাগমন আদি পাপ কৰ্মত লিপ্ত হৈ পিতাকৰ ধন সম্পত্তি নাশ কৰিবলৈ ল'লে। আত্মদেৱ ব্ৰাহ্মণে বহুত বুজায়ো ধুন্ধুকাৰীক সত্য পথলৈ আনিব নোৱাৰি মনৰ দুখত বনলৈ গ'ল আৰু ভগৱানৰ চৰণ চিন্তা কৰি দেহত্যাগ কৰিলে। পিতাক বনলৈ যোৱাৰ পিছত ধুন্ধুকাৰীয়ে মাকক ধন সোণ বিচাৰি মাৰধৰ কৰিবলৈ ল'লে। দিনে দিনে পুতেকৰ অত্যাচাৰ বাঢ়ি যোৱাত ধুন্দুলিয়ে শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰি এটা কুঁৱাত জাপ দি আত্মহত্যা কৰিলে। এই সকলোবোৰ দেখি শুনি গোকৰ্ণই সেই ঘৰ ত্যাগ কৰি তীৰ্থযাত্ৰাৰ উদ্দেশ্যে ওলাই গ'ল। ধুন্ধুকাৰীয়ে 5জনী বেশ্যাৰ লগত ঘৰত বাস কৰিবলৈ ধৰিলে। কামনাত অন্ধ ধুন্ধুকাৰীয়ে বেশ্যা কেইজনীক সন্তুষ্ট কৰিবলৈ বেলেগৰ ধন সোণ কাপোৰ কানি আদি চুৰি কৰি আনি দিয়ে। দিনে দিনে ধুন্ধুকাৰীৰ চুৰি কাৰ্য বাঢ়ি যোৱা দেখি বেশ্যা কেইজনীয়ে ধুন্ধুকাৰী এদিন ৰজাৰ সৈন্যৰ হাতত ধৰা পৰিব বুলি ভয় খাই তাক হত্যা কৰি ধন সম্পত্তিবোৰ ভাগ কৰি লৈ পলাই যোৱাৰ সিদ্ধান্ত কৰিলে। সেইমতে বেশ্যা কেইজনীয়ে এদিন ধুন্ধুকাৰী শুই থাকোঁতে তাৰ ডিঙিত ৰছীৰে ফাঁচি লগাই মুখত জ্বলি থকা অঙঠা ভৰাই নিষ্ঠুৰভাৱে তাক হত্যা কৰিলে আৰু বাৰীৰ গাঁত এটাত তাৰ মৰাশটো পুতি থৈ ধন সম্পত্তিবোৰ লৈ সেই ঘৰ এৰি পলাই গ'ল। নিজৰ কুকৰ্মৰ ফলস্বৰূপে ধুন্ধুকাৰী এক ভয়ংকৰ প্ৰেতত পৰিণত হ'ল আৰু ঘৰৰ আশে পাশে ঘূৰি ফুৰিবলৈ ল'লে। কিছুদিনৰ পিছত গোকৰ্ণই ধুন্ধুকাৰীৰ মৃত্যু সংবাদ পাই ককায়েকৰ আত্মাৰ সদ্গতিৰ কাৰণে গয়া তীৰ্থত শ্ৰাদ্ধ কৰিলে আৰু যি তীৰ্থলৈ তেওঁ গৈছিল সকলোবোৰতে শ্ৰাদ্ধ সম্পন্ন কৰিলে। এদিন গোকৰ্ণ নিজৰ নগৰলৈ আহোঁতে ৰাতি হোৱাত নিজৰ ঘৰলৈ গৈ বাৰান্দাতে শুই আছিল। দুপৰ নিশা নিজ ভায়েকক ঘৰত শুই থকা দেখি প্ৰেতাত্মা ধুন্ধুকাৰীয়ে ভায়েকক হাতী মহ আদি বিভিন্ন ৰূপ দেখুৱাই শেষত মনুষ্য ৰূপত প্ৰকাশ পালে। গোকৰ্ণ অলপো বিচলিত নহৈ সি কোন বুলি প্ৰশ্ন কৰিলে আৰু তাৰ এনে দশা কিয় হ'ল বুলি জানিব বিচাৰিলে। ভায়েকৰ প্ৰশ্ন শুনি ধুন্ধুকাৰীয়ে কান্দিব ধৰিলে আৰু মুখেৰে একো মাতিব নোৱাৰাত গোকৰ্ণই মন্ত্ৰপুত পানী একাজলি তালৈ ছটিয়াই দিলে। অলপ সুস্থিৰ হৈ প্ৰেতে তেতিয়া ভায়েকক তাৰ পৰিচয় দিলে আৰু প্ৰেতযোনিৰ পৰা উদ্ধাৰ কৰিবলৈ প্ৰাৰ্থনা জনালে। গোকৰ্ণ তেতিয়া বৰ আচৰিত হৈ ধুন্ধুকাৰীক ক'লে যে তেওঁ ধুন্ধুকাৰীৰ মুক্তিৰ বাবে ইতিমধ্যে গয়াকে ধৰি বহু তীৰ্থত শ্ৰাদ্ধ সম্পন্ন কৰিছে, কিন্তু তথাপিও তাৰ মুক্তি নহ'ল যেতিয়া অন্য উপায় তেওঁ বিচাৰি পোৱা নাই। ধুন্ধুকাৰীয়ে অন্য উপায় বিচাৰিবলৈ কোৱাত গোকৰ্ণই বেলেগ কিবা উপায় আছে নেকি ভাবি চাম বুলি কৈ প্ৰেতক নিজ স্থানত থাকিবলৈ ক'লে। ৰাতিপুৱা গোকৰ্ণ অহা বুলি গম পাই ওচৰ চুবুৰীয়াসকল তেওঁলোকৰ ঘৰলৈ অহাত গোকৰ্ণই সমস্ত কথা বিৱৰি ক'লে আৰু উপায় সুধিলে। তেতিয়া পণ্ডিতসকলে তেওঁক সূৰ্যনাৰায়ণক উপায় বিচাৰিবলৈ কোৱাত গোকৰ্ণই তপোবলেৰে সূৰ্যক সাক্ষাৎ কৰি এই বিষয়ে সোধাত সূৰ্যই দূৰৰ পৰাই সকলোৱে শুনাকৈ ক'লে যে শ্ৰীমদ্ভাগৱতৰ দ্বাৰাহে ধুন্ধুকাৰীৰ মুক্তি হ'ব আৰু সেয়েহে এসপ্তাহ জোৰা ভাগৱত পাঠৰ আয়োজন কৰিবলৈ ক'লে। এই বাণী শুনি গোকৰ্ণই এসপ্তাহ ভাগৱত শ্ৰৱণৰ আয়োজন কৰিলে আৰু বহু মানুহৰ সেই সভালৈ আগমন হ'ল। গোকৰ্ণই ভাগৱত পাঠ আৰম্ভ কৰিবলৈ লোৱাৰ সময়ত ধুন্ধুকাৰীৰো আগমন ঘটিল আৰু
ওচৰৰে 7 পাত থকা এডাল পোন বাঁহৰ আটাইতকৈ তলৰ পাবত সোমাই ভাগৱত শুনিবলৈ ল'লে। সন্ধ্যা সময়ত ভাগৱত কথা কীৰ্তনৰ যেতিয়া বিশ্ৰাম পৰে তেতিয়া এক আচৰিত ঘটনা ঘটিল। সকলোৱে শুনাকৈ বাঁহৰ তলৰ পাতটো শব্দ কৰি ফাটি গ'ল। এইদৰে প্ৰত্যেক দিনা একোটা সময়তে বাঁহডালৰ তলৰ পৰা একোটা পাত ফাটি 7 দিনৰ দিনা 12 স্কন্ধ ভাগৱত সম্পূৰ্ণ শ্ৰৱণ কৰি বাঁহডালৰ 7টা পাত ফাটি ধুন্দুকাৰীয়ে দিব্য ৰূপ ধাৰণ কৰি সকলোৰে আগত প্ৰকট হ'ল। তেওঁৰ শ্যামবৰ্ণ শৰীৰত পীত বস্ত্ৰ আৰু তুলসীৰ মালা থকাৰ লগতে শিৰত মনোহৰ মুকুট আৰু কৰ্ণত কমনীয় কুণ্ডল জিলিকি আছিল। ধুন্দুকাৰীয়ে গোকৰ্ণক প্ৰণাম কৰি তেওঁক প্ৰশংসা কৰাৰ লগতে ভাগৱতৰ মহিমাৰ কথা ক'বলৈ ধৰিলে। এনে সময়তে ভগৱন্তৰ পাৰিষদসহ এখন বিমান নামি আহিল আৰু সকলোৱে দেখাকৈ ধুন্দুকাৰীয়ে সেই বিমানত আৰোহণ কৰিলে। তাকে দেখি গোকৰ্ণই বাকীসকলৰ কাৰণেও কিয় বিমান নানিলে বুলি পাৰিষদসকলক সোধাত পাৰিষদসকলে ক'লে যে বাকীসকলে ভাগৱত কথা শ্ৰৱণ কৰিছে যদিও মনন সমান ৰূপত হোৱা নাই। এই প্ৰেতাত্মাই 7 দিন একান্ত মনে ভাগৱত শ্ৰৱণ কৰাৰ লগতে কথাবিলাক মনন কৰি ধ্যান কৰি থকাৰ ফলত তেওঁ সম্পূৰ্ণ মুক্ত হ'ল। পাৰিষদসকলে গোকৰ্ণক ক'লে যে নিৰ্দিষ্ট সময়ত গোলোক বৃন্দাবন ধামত স্বয়ং ভগৱানে তেওঁক স্থান দিব। এই বুলি কৈ ধুন্দুকাৰীক লৈ পাৰিষদসকল বৈকুণ্ঠ ধামলৈ গতি কৰিলে। বন্ধুসকল, এই আখ্যানভাগ শুনি আপোনালোক যদি উপকৃত হৈছে তেতিয়া মন্তব্য আগবঢ়োৱাৰ লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।